বিজেপি UPPL মিত্ৰজোঁট চৰকাৰ চলাই আছে। এই চৰকাৰ শেষ হ'বলৈ আৰু বেছি সময় নাই। মেক্সিমাম 150 ডেজ 150 ডেজৰ পিছত প্ৰমোদ বড়োক আৰু এই জায়গাত দেখিবলৈ নাপাব। তেখেতৰ শাসন একেবাৰে নাইকিয়া হৈ যাব। ইলেকশ্যনৰ পিছত প্ৰমোদ বড়ো ডাঙৰীয়াৰ 2-3জন জিকিলেও হাগ্ৰামা মহিলাৰীকো বিচাৰি গভৰ্ণমেণ্টৰ লগত থাকিব। বিজেপিৰ 4-5টা জিকিলেও বা 10টা জিকিলেও হাগ্ৰামা মহিলাৰীৰ লগতে থাকি চৰকাৰ বনাব। কাৰণ হাগ্ৰামা মহিলাৰীৰ লগতে BTC শান্তি হ'ব, ডেভেলপমেণ্ট হ'ব আৰু কৰিব নোৱাৰা কামবিলাক হাগ্ৰামা মহিলাৰীৰ লগত যোগেদি কৰা হ'ব। তাৰ কাৰণে প্ৰমোদ বড়ো ডাঙৰীয়া যিমানেই নকওক কিয় নিজে জিকিলেও তেখেতে কোনো MCLA বিলাক নিজৰ পক্ষত নাপাব। আজি আপোনালোকৰ মই চেনেলৰ যোগেদি মই কৈ দিলোঁ। উন্নয়নৰ কথাটো মই এই কিবা চেণ্ট গ্ৰেভেলৰ কালভাৰৰ কোনোবা বিল্ডিং ৰিপেয়াৰিং কথা মই নকওঁ। উন্নয়নৰ বহুত বিভাগ আছে যিবিলাক চাকৰি দিব পৰা আৰু কিছুমান ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট আছে, এইবিলাক কৰিব পৰা নাই। একৰ্ডত থকা দফাবিলাক 99% তেখেতসকলে কৰিবলৈ সক্ষম হোৱা নাই। সেইদিনা চেণ্ট্ৰেলৰ মিনিষ্টাৰ আহি কৈ গৈছে 82%। এতিয়া ৰাইজে বিচাৰিছে 82% কি আছে। এতিয়া ৰাইজে মোক কৈছে 82% কি কৰিছে, এই 82%ৰ নমুনাটো মই ওলাই দিম। সঁচাকৈ 82% কি কামত 82% হৈছে এইবিলাক মই ওলাই দেখাম, ৰাইজক দেখাম। কেতিয়ালৈকে দেখাম? মই কমচে কম 1 মাহমান লাগিব। 1 মাহৰ পিছত মই এই তথ্য ৰাইজৰ লৈ মই হেৰি কৰিম, দেখুৱাম। একৰ্ডত থকা দফাবিলাক ঘোষণা হোৱা নাই। মই কালিৰ পৰাই মই এইটো ষ্টাৰ্ট কৰিম। কালি আপোনালোকে টংলা যাওক, টংলা গ'লে আপোনালোকে দেখা পাব টংলাত এই বিটিআৰ একৰ্ডৰ দফাত কি দিবলৈ তেখেতসকলে একৰ্ডত লিখি আনিছিল। এই বস্তুটো এই একৰ্ডৰ দফাবিলাক নোহোৱাটো মই নিজে টংলাত কালি ষ্টাৰ্ট কৰিম। ঠিক আছে।